নমস্কাৰ, মই তাৰ্জিনা। আজিৰ এই ভিডিঅ'টোত গড় সম্পৰ্কে আলোচনা কৰিম। যিকোনো স্বাভাৱিক, পূৰ্ণ, যুগ্ম বা অযুগ্ম সংখ্যাই হওক, এই সকলোবোৰ সংখ্যাৰ গড় উলিওৱাৰ ক্ষেত্ৰত আমি এটা ফৰ্মুলাই এপ্লাই কৰিব পাৰোঁ। যিকোনো স্বাভাৱিক, পূৰ্ণ, যুগ্ম, অযুগ্ম সংখ্যাৰ গড় উলিয়াব দিলে সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাৰ যোগফলক 2ৰে হৰণ কৰিলে হ'ল। সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাৰ যোগফলক 2ৰে হৰণ কৰিলে আমি কি পাম? স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, যুগ্ম সংখ্যা বা অযুগ্ম সংখ্যাৰ গড় পাম। অৰ্থাৎ আমি এই সংখ্যাবিলাকৰ ক্ষেত্ৰত কেৱল এইটো ফৰ্মুলাই ব্যৱহাৰ কৰিম। এটা উদাহৰণলৈকে আমি আগবাঢ়োঁ। যদি প্ৰশ্নটো আমাক 1 + 2 + ... এনেকৈ 49লৈ দিয়ে আৰু যদি কয় যে গড় নিৰ্ণয় কৰা, তেতিয়া আমি কি কৰিম? মই অলপ আগত কোৱাৰ দৰে আমাৰ ফৰ্মুলাটো আছিলে সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাৰ যোগফলক 2ৰে হৰণ। এতিয়া সৰু সংখ্যা বুলি কওঁতে ইয়াতে সৰু সংখ্যাটো কি আছে? 1। আমি 1 লিখিম প্লাছ ডাঙৰ সংখ্যা বুলি কওঁতে ডাঙৰ সংখ্যাটো আছে 49 হ'ল। সৰু সংখ্যা 1 এইটো আৰু ডাঙৰ সংখ্যা 49। এই যোগফলক কিহেৰে হৰণ কৰিব লাগিব? 2ৰে। 1 আৰু 49 প্লাছ কৰিলে 50 হ'ব 2 আৰু 2ৰে 50ক হৰণ কৰিলে কিমান থাকিব? 25। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈকে আগবাঢ়োঁ। ইয়াতে কৈছে প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ গড় নিৰ্ণয় কৰা। প্ৰথম আমি সৰু সংখ্যাটো চাম। তো ইয়াতে সৰু সংখ্যাটো কি হ'ব? আমি সকলোৱে জানো যে স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, 1ৰ পৰা আৰম্ভ হয়। গতিকে ইয়াতে 5টা স্বাভাৱিক সংখ্যাৰ কথা কৈছে। 5টা স্বাভাৱিক সংখ্যা কি কি হ'ব? 1, 2, 3, 4, 5। এইকেইটা হৈছে স্বাভাৱিক সংখ্যা। ইয়াৰে সৰুটো 1 আৰু ডাঙৰটো 5। তো সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাৰ যোগফলক 2ৰে হৰণ কৰিলেহে কি পোৱা যায়? গড় পোৱা যায়। সেইটো হৈছে আমাৰ নিয়মটো। 1 আৰু 5ৰ যোগফল 6, তলত 2 আছে। 2ৰে 6ক হৰণ কৰিলে কিমান বাৰ যাব? 3 বাৰ যাব। আকৌ আমি এটা উদাহৰণ লওঁ যাতে ক্লিয়াৰ হৈ যায়। প্ৰথম 49টা স্বাভাৱিক সংখ্যাৰ গড় নিৰ্ণয় কৰা। এতিয়া 49টা স্বাভাৱিক সংখ্যা বুলি কওঁতে কিহৰ পৰা ষ্টাৰ্ট হয়? স্বাভাৱিক সংখ্যা 1ৰ পৰা। 1ৰ পৰা ষ্টাৰ্ট হৈ কিমানলৈ লিখিব দিছে? 49লৈ। 49টা লৈ লিখিব দিছে। নিয়ম অনুযায়ী আমাক কিটো লাগে? আমাক সৰুটো লাগে। সৰুটো 1 আৰু ডাঙৰটো কোনটো? 49। তো সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাৰ যোগফলক যদি 2ৰে হৰণ দিয়া যায় তেতিয়াহ'লে কি পোৱা যায়? গড় পোৱা যায়। তো কিমান হ'ব? সমাধান কৰিলে 49 আৰু 1 প্লাছ কৰিলে 50, তলত 2 আৰু 2ৰে 50ক হৰণ কৰিলে 25 বাৰ যাব। হ'ল এইটো। এতিয়ালৈকে আমি স্বাভাৱিক সংখ্যাৰ সমাধান 3টা কৰিলোঁ। এতিয়া আমি পূৰ্ণ সংখ্যা চাম। প্ৰথম 10টা পূৰ্ণ সংখ্যাৰ গড়। এতিয়া পূৰ্ণ সংখ্যাৰ গড় বুলি কওঁতে আকৌ সেই তেতিয়াৰ দৰে সৰু সংখ্যা, ডাঙৰ সংখ্যা যোগফলক 2ৰে হৰণ কৰিলে হ'ল। এতিয়া কথাটো হ'ল এই যে প্ৰথম 10টা পূৰ্ণ সংখ্যা বুলি কৈছে। পূৰ্ণ সংখ্যা বুলি কওঁতে পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হয়? পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়। 0, তাৰপিছত 1, 2, 3, 4, 5, 6, 7, 8, 9। আমি 9লৈ লিখিছোঁ। কিয় লিখিছোঁ 9লৈ? কাৰণ আমাক 10টা পূৰ্ণ সংখ্যা লিখিব দিছে। 0ৰ পৰা 9লৈ লিখিলে ইয়াতে 10টা পূৰ্ণ সংখ্যা আছে। আৰু এটা কথা মনত ৰাখিব যে পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়। আৰু অলপ আগত যে আমি কৰিছিলোঁ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। কাৰণ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটোৱে 1 আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? 0। গতিকে আমি ইয়াতে প্ৰশ্নত কোৱাৰ দৰে 10টা পূৰ্ণ সংখ্যা ইয়াতে লিখি লৈছোঁ। এতিয়া যিহেতুকে আমাক 10টা পূৰ্ণ সংখ্যাৰ কি উলিয়াব দিছে? গড় উলিয়াব দিছে। গতিকে গড়ৰ ফৰ্মুলাটো লিখিলোঁ।
এতিয়া ইয়াৰ সৰু সংখ্যাটো চাম, সৰু সংখ্যাটো 0। তাৰপিছত চাম ডাঙৰ সংখ্যাটো কিমান 9। তো সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাৰ কি ফলক যোগফলক 2ৰে হৰণ কৰিলে হ'ল। এতিয়া 0 আৰু 9ৰ যোগফল ন তলত 2, এতিয়া 2ৰে যদি 9ক হৰণ কৰা যায় কিমান থাকিব 4.5। এবাৰ আকৌ এটা আমি উদাহৰণ লৈ লওঁ যাতে আমাৰ সহজ লাগে। এতিয়া চাইছোঁ প্ৰথম 42টা পূৰ্ণ সংখ্যাৰ গড়। এতিয়া 42টা পূৰ্ণ সংখ্যাৰ গড়, পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হয়? অলপ আগত আমি এই বিষয়ে আলোচনা কৰিছোঁ। পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়। গতিকে 0ৰ পৰা আৰম্ভ হৈ আমাক কেইটা লিখিব দিছে? 42টা পূৰ্ণ সংখ্যা লিখিব দিছে। গতিকে 42টা পূৰ্ণ সংখ্যা লিখিব দিলে, যিহেতুকে পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়, গতিকে 41লৈকে হ'ব। গতিকে ইয়াৰে সৰু সংখ্যাটো 0, ডাঙৰ সংখ্যাটো 41। সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাৰ যোগফলক 2ৰে হৰণ দিলে কি পোৱা যায়? গড় পোৱা যায়। এইটোৱে আমাৰ আজি ফৰ্মুলাটো। 41 আৰু 0 প্লাছ কৰিলে 41 হ'ব, তলত 2 আছে। 2ৰে যদি আমি 41ক হৰণ কৰোঁ কিমান থাকিব? 20.5। আমি ইতিমধ্যে স্বাভাৱিক সংখ্যাৰ গড় নিৰ্ণয় কৰিলোঁ, পূৰ্ণ সংখ্যাৰো গড় নিৰ্ণয় কৰিলোঁ। তাৰপিছত এইবাৰ যুগ্ম সংখ্যাৰ আমি গড় নিৰ্ণয় কৰিম। ইয়াতে কৈছে প্ৰথম 10টা যুগ্ম সংখ্যা। যুগ্ম সংখ্যা 2ৰ পৰা আৰম্ভ হয়, 2, 4 এনে গৈ থাকিব। প্ৰথম 10টা ল'ব দিছে, গতিকে 20লৈকে হ'ব 10টা যুগ্ম সংখ্যা। প্ৰথম 10টা যুগ্ম সংখ্যা 2ৰ পৰা 20লৈকে হ'ব। এতিয়া সৰু সংখ্যাটো ইয়াৰে 2, ডাঙৰ সংখ্যাটো 20, আৰু আমাৰ ফৰ্মুলাটো কি আছিলে? সৰু সংখ্যা আৰু ডাঙৰ সংখ্যাৰ যোগফলক 2ৰে আমি হৰণ কৰিম। এতিয়া আমাৰ গড় উলিওৱাৰ আজিৰ পদ্ধতি আছিলে। 2 আৰু 20ৰ যোগফল 22, তলত 2। 2ৰে 22ক হৰণ কৰিলে কিমান বাৰ যাব? 11 বাৰ যাব। আৰু এই 11তে হৈছে প্ৰথম 10টা যুগ্ম সংখ্যাৰ গড়। নেক্সট এবাৰ ল'ম আমি অযুগ্ম সংখ্যাৰ গড়। এতিয়া অযুগ্ম সংখ্যাৰ গড় আমি কেনেকৈ নিৰ্ণয় কৰিম? প্ৰথম 10টা অযুগ্ম সংখ্যা হ'ব 1, 3, 5, 7 এনেকৈ গৈ 19লৈকে হ'ব। 1ৰ পৰা 19লৈকে টোটেল 10টা অযুগ্ম সংখ্যা আছে। ইয়াৰে যদি আমি সৰু সংখ্যাটো লওঁ 1, ডাঙৰ সংখ্যাটো যদি লওঁ 19, সৰু আৰু ডাঙৰৰ যোগফলক 2ৰে হৰণ কৰিলে কি পোৱা যায়? গড় পোৱা যায়। তো 19 আৰু 1 যোগ কৰিলে 20, তলত 2, 2ৰে 20ক হৰণ কৰিলে 10 থাকিব। অৰ্থাৎ প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় 10 হ'ব। গতিকে আজিৰ আলোচনা ইমানখিনিয়ে আছিলে, আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক জনাব। আচলতে গড় নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এই সকলোবিলাক সংখ্যাৰ বেলেগ বেলেগ পৃথককৈ যদি আমি সূত্ৰ মুখস্থ কৰোঁ তেতিয়াহ'লে আমাৰ ভালেখিনি সময় লাগি যায়। সেয়ে মই ভাবিলোঁ যে যাতে এটাই ফৰ্মুলা ব্যৱহাৰ কৰি, মানে এটাই নিয়ম ব্যৱহাৰ কৰি যাতে এই সকলোবিলাক সংখ্যাৰ ক্ষেত্ৰত যদি এপ্লাই কৰিব পাৰি তেতিয়াহ'লে আমাৰ অনায়াসে মনত থাকিব, আমাৰ সুবিধাজনক হ'ব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ মাধ্যমেৰে কিছু হ'লেও উপকৃত হ'ব পাৰিছে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ধন্যবাদ।